ওদালগুৰিত ইলেকশ্যন কেম্পেইনত আহিছিলো ৰাইজক কৈছিলো যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী নিযুক্তি দিম কিন্তু মানুহে আমাক বিশ্বাস কৰা নাছিলে হিদিনাখনলৈকে বিধানসভাত কংগ্ৰেছৰ সদস্যসকলে আমাক উপলুঙা কৰিছিল যে কোট 1000 চাকৰি 1 লাখ চাকৰি ইতিমধ্যে আমাৰ চৰকাৰ অহাৰ পিছত 30000 আমি চাকৰি দিলু সেপ্টেম্বৰ মাহত 5টা কমান্ডো বেটালিয়নকে ধৰি আমি আৰু 10000 চাকৰি আমাৰ নিবনুৱা লৰা ছোৱালী সকলৰ কাৰণে আমি আগবঢ়াম তাৰ সমান্তৰালভাৱে যোৱা ৰবিবাৰ আৰু তাৰ আগৰ ৰবিবাৰে যি গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা হৈ গল তাৰ জৰিয়তে আমি প্ৰায় 30000 ডেকা লৰা ছোৱালীক আমি চাকৰি দিম আগতে চাকৰি পাবৰ কাৰণে 10 লাখ 20 লাখ টকা ঘোষ দিব লাগিছিল এতিয়া আটাইতকৈ দুখীয়া ঘৰৰ লৰা কৃষকৰ লৰা ঠেলা চালকৰ লৰা ৰিক্সা চালকৰ লৰা গাঁৱৰ ভিতৰৰ লৰাই আজি চৰকাৰী চাকৰি পাইছে